Hello everyone, welcome back to my channel. আজি মই আপোনালোকক বহুতে ধুনীয়া বস্তু দেখাম লাইক অসমীয়া কাৰণে চাদৰ মেখেলা যিহেতু তো মোৰ লগত বেছি নাই যিহেতু মই ছোৱালী মানুহ বাট মোৰ ওচৰত কেইজনমান আছে যোনটো লাইক ৰিলেটিভৰ বিয়ালে বা সৰস্বতী পূজালে সেনেকৈ কিনা কিছুমান ড্ৰেছ আছে তো সেইকেইটাই মই আপোনালোকক দেখাম আজি তাকে মোৰ প্ৰিয় কাপোৰ কিযোৰ তাকে আহক প্ৰথমতে দেখাওঁ মোৰ এযোৰ মিচিং কাপোৰ আছে মায়ে কিনি দিয়া মায়ে কিনি দিব কোনে কিনি দিব তো এয়া প্ৰথম মেখেলা চাদৰ এইযোৰ মিচিং কাপোৰ বুলি কয় মিচিং মানুহে ধুনীয়াকৈ বৈ মেলি দিছে আৰু এই ব্লু কালাৰটো বিৰাট পচন্দ হয় কেলৈ জানো চাদৰ মেখেলাত বিৰাট পচন্দ হয় বহুত ধুনীয়া চব বোৱা নিজেই বোৱা হয় মিচিং মানুহবিলাকে তাৰপিছত এইফালে এইবিলাক নিজে হেৰি কৰি দিয়া এইটো বাৰু চিলাই দিছে পিছত তাকে তাৰপিছত ইয়াৰ লগত মই নিজৰ কাৰণে ব্লাউজ নাইছিলোঁ আৰু মই ৰেডিমেড ব্লাউজ এটা কিনিছোঁ সেইটো মই আপোনালোকক দেখাম এইখন মেখেলাখনো একেই লাইক এইডোখৰ চাব পাৰে কেমেৰা আহিছে মেখেলা এয়া চাব পাৰে আপোনালোকে মেখেলা এই ডিজাইনটো অলপ সৰু আছে বাকী এইখিনি বাৰু ফুল বহুতখিনি আছে আৰু এইযোৰ মোক পিন্ধিলে বিৰাট পচন্দ হয় আপোনালোকে দেখিবলৈ পাইছে মোৰ কালাৰটোও পচন্দ হয় আৰু ইয়াৰ ষ্টাইলখিনিও পচন্দ হয় আৰু মই এইটো বেলেগ ষ্টাইলত পিন্ধিবও পাৰোঁ তো সেইকাৰণে মোৰ বিৰাট পচন্দ হয় আৰু ইয়াৰ লগত মই চুজ কৰিছোঁ এটা য়েল্ল' কালাৰ ব্লাউজ অৰেঞ্জ কালাৰো ব্লাউজ এটা আছে মোৰ লগত সেইটো ইয়াত বেছিকৈ অৰেঞ্জ কালাৰটো জিলিকা নাই উঠা আছে বাৰু ইমান জিলিকা নাই উঠা সেইকাৰণে মই য়েল্ল' কালাৰটো লৈছোঁ য়েল্ল' কালাৰ এই ব্লাউজটো বিৰাট পচন্দ হয় আৰু ব্লাউজটো মই এনেকুৱা লৈছোঁ যে পিছফালে হুক থকা তো য়েছ মই এইফালৰ পৰা ডিজাইন দিব পাৰিম এনেকুৱাকৈ আৰু কাপোৰযোৰ কোমল বোৱা কাপোৰ যিহেতু সেইকাৰণে ভাল লাগে মই কৈছিলোঁ ইয়াৰ লগত এটা য়েল্ল' ব্লাউজ আৰু এটা অৰেঞ্জ ব্লাউজ এইকেইটা হ'ল এইটো এটা অৰেঞ্জ ব্লাউজ এইটো বেক চাইডৰ পৰা এইটো ইমান ধুনীয়াকৈ এম্ব্ৰইডাৰী আছে লাইক হাতখন আপোনালোকে দেখিব পাৰে এলেক্সিনি জেগাত য়েছ প্ৰিটি হয় এইটো আৰু মোৰ কাৰণে লুজো হয় তো সেইকাৰণে মই এইটো মেটচ নকৰোঁ এইটো লগত তো মই সেইকাৰণে য়েল্ল'টো গ্ৰহণ কৰিলোঁ য়েল্ল'টো বিৰাট পচন্দ হয় মোৰ লাইক ইটছ মাই ফেভৰেট ব্লাউজ মোৰ যিমানটা ব্লাউজ বেছিকৈ নাই ইমানটাই আছে তো য়েছ আপোনালোকে মই এম্ব্ৰইডাৰীটো চাব পাৰে ইমান ধুনীয়া তাৰপিছত এইটো এনেকৈ হয় লাইক পিছফালে হুক থাকে এইটো পেডেড হয় পূৰা ধুনীয়াকৈ আৰু ইয়াত পৰ্ড আছে লাইক তো শাড়ীখন কি চাদৰখন এনেকৈ যদি লওঁতো একো থাকেই খাই যাওঁ মই লাইক ডিজাইনৰ পিন্ধিব পাৰোঁ চ' সেইটো কাৰণে মই লৈছিলোঁ আৰু ইয়াৰ হাতখন অকণমান আছে আৰু সিমান বেছি নাই দিয়া তাৰপিছত পিছফালে এটা ৰেডিমেড হয় পূৰা মই চিলোৱাও নাই মই কিনাহে ইয়াৰ মোৰ এই বস্তুখিনি চাই মোৰ বিৰাট পচন্দ হ'ল লাইক এইটো যিটো টাচ দিয়া আছে মেটেৰিয়েলটো সেইকাৰণে পচন্দ হ'ল তাৰপিছত এইফালে হুক আছে এয়াই অ'কে তো বলক নেক্সটলৈ যাওঁ নেক্সট আছে মোৰ ওচৰত এইযোৰ মোৰ বিৰাট পচন্দ হয় লাইক ডাৰ্ক কালাৰ যিটো হোৱাইট এটা আহি যায় মোক বিৰাট পচন্দ হয় তাত আৰু এটা কথা এটা হৈ গ'লোঁ মই মোৰ সেইখনতো দহি নিজে বটা হয় এইখনতো দহি নিজে বটা হয় মই গোটেইখনতে নিজে দহি বটা হয় শিকি লৈছিলোঁ লকডাউনত তাৰপিছত মই নিজে বাটি কিনি আৰু দিওঁ আৰু এইটোত মই মণিৰ ৱৰ্কটো দিছোঁ সেইকাৰণে আপোনালোকে দেখাইছোঁ আৰু দুইফালে মই বেলেগ ষ্টাইল দিছোঁ খুলি দেখাইছোঁ এইটো চাইডে আপোনালোকে চাব পাৰে এটা মণি দিছোঁ বগা কালাৰত তাৰপিছত এইফালে ৰেড কালাৰত হোৱাইট আৰু এইটো ষ্টাইল দিছোঁ তাৰপিছত এইফালে দিছোঁ মই অলপ দীঘলকৈ এটা মণি আৰু তাত এনেকৈ কৰি তাৰপিছত এনেকৈ দুটা মিলাই পিনে এটা ৰেড দুটা বগা এনেকৈ কৰি দিছোঁ তাৰপিছত ইয়াৰ পেটাৰ্ণটো মোৰ বিৰাট পচন্দ হয় অলপ ট্ৰান্সপাৰেণ্ট নেটৰ মিক্স পাত টাইপৰ সেনেকুৱা এইযোৰ মই সৰস্বতী পূজাৰ কাৰণে কিনিছিলোঁ 2021ত মায়ে কিনিছিলে আৰু মই ক'লোঁ কি সৰস্বতী পূজা মই পিন্ধিম বুলি সেইকাৰণে মই লৈ ল'লোঁ সেনেকুৱা টাইপৰ আৰু ইয়াৰ এই কিনাৰ পাৰ্টটো দেখিছে এই কিনাৰ পাৰ্টটো বিৰাট পচন্দ হয় লাইক দেখিছে ডাৰ্ক কালাৰত হোৱাইট কালাৰ টাচ দিছে কিমান জিলকি উঠিছে তো য়েছ সেইটো কাৰণে মোৰ বিৰাট পচন্দ হয় ইয়াত মই ব্লাউজ মই নিজৰ কাৰণে চিলাই লৈছোঁ মোৰ চাইজত ধুনীয়াকৈ এইটো পূৰা ফিটিং ব্লাউজ ইয়াৰ লগত এইখন মেখেলাখন আহিছে এইটো কালাৰত ডাৰ্ক মেৰুনিছ কালাৰত ক'ব পাৰি সেনেকুৱা টাইপৰ অলপ মেৰুন নহয় লাইট মেৰুন টাইপৰ আৰু ইয়াত চব এইযোৰ মেখেলাযোৰ কিমান ধুনীয়া জিলিকিছে আৰু চবৰে একদম ওপৰলৈকে ফুল আছে
এয়া দেখিব পাইছে চাগে এই সব বগা কালাৰ বগা ফুলটো ইমান ধুনীয়াকৈ জিলিকিছে তাৰ লগত এইখন চাদৰখন য়েছ ব্লাউজটো বিয়া ধুনীয়া জিলিকি উঠে কাৰণ এইটো কালাৰতে দিয়া আছে যিহেতু মেখেলা কালাৰত আৰু পুৰা এনেকুৱা পেটাৰ্ণৰ এণ্ড য়েছ এইটো কালাৰ জিলিকি উঠিছে তো এইকাৰণে মই মানে মোৰ ডিচিজনটো ভাল পাইছোঁ আৰু তো আহক এতিয়া নেক্সটলৈ যাওঁ ওকে এতিয়া মই নেক্সটলৈ যাওঁ এইযোৰ বিৰাট পচন্দৰ এইটো দুটা কালাৰত আছে এটা পিংক আৰু এইটো ডাবল কালাৰত ব্লুত আছে মই শ্বেডটো ক'ব নোৱাৰিম কি মানে দুটা শ্বেডৰ কাৰণে মোৰ বিৰাট পচন্দ আৰু পিংক কালাৰটো চাব পাৰি লাইক লেভেণ্ডাৰ কালাৰ ব্লু কালাৰ আৰু পিংক কালাৰ মানে চব কম্বিনেশ্যন আছে আৰু এইখন একচুৱেলি মাৰ কাৰণে কিনিছিলে মই লৈ ল'লোঁ মানে মোৰ পিন্ধিছোঁ আৰু সৰস্বতী পূজাৰ দিনা মই পিন্ধিছিলোঁ তাৰপিছত ইয়াৰ লগত মোৰ ব্লাউজ নোৱাৰিছিলে মাৰ নিজৰ কাৰণে চিলোৱা আছে তো মোৰ এটা পাৰ্পল কালাৰৰ আছিলে অলপ মেচিং নহয় বাৰু তথাপিও মানে চলি যায় মই সেইটোৱে পিন্ধিছোঁ আপোনালোকে ফটো দেখিব পাৰে এইফালে তো এইটো এইটো বেক চাইড হয় তাৰপিছত এইটো এটা ব্লাউজ এইটো ইয়ালৈকে হাতখন বেছি দীঘল নহয় বেছি চুটিও নহয় ব্লাউজটো বিৰাট পচন্দ হয় মোৰ লাইক বহুত আগৰ হয় তথাপিও মানে জোৰে তাৰপিছত ইয়াৰ মেখেলাখন দেখাইছোঁ ইয়াৰ মেখেলাখন গোটেইখন পিংক কালাৰত হয় এইটো মা ব্লাউজটো আছে এই ব্লাউজটো এইটো দীঘলকৈ চিলোৱা আছে তাৰপিছত এইখন মেখেলাখন গোটেইখন পিংক কালাৰত আছে আৰু ইয়াতো এইখন শ্বেডখন দেখিব পাৰিছে কিমান ধুনীয়াকৈ লাগি এইটো কালাৰত পুৰা ধুনীয়াকৈ জিলিকি আছে দুটা কালাৰ যেতিয়া লগ লাগে তেনেহ'লে দুটা কালাৰৰ এটা ধুনীয়া ইউনিক কালাৰ এটা কম্বিনেশ্যন আহে সেই কালাৰটোৱে মানে ইয়াত আহিছে তো সেইটোৱে মোৰ পচন্দ হৈছে বেছিকৈ এইখন আপোনালোকে চাদৰখন দেখিব পাৰে যিটো বিৰাট ধুনীয়া বিৰাট পচন্দৰ মোৰ কালাৰটো মানে একদম ইউনিক কালাৰ টাইপৰ আপোনালোকে ওচৰতে চাব পাৰে তাৰপৰা এইখিনি এম্ব্ৰইডাৰী নকৰে লাইক ডিজাইনটো কি কয় আৰু এয়া মই দহি পাতিছোঁ দুটা কালাৰৰ ব্লু আৰু পিংকত এইখন মই সৰস্বতী পূজাৰ দিনাই পিন্ধা তাৰপিছত মই পিন্ধা নাই বাৰু কিন্তু বিৰাট পচন্দৰ কাৰণে থৈছোঁ আৰু ওকে তো এতিয়া মোৰ লাষ্ট এযোৰ মোৰ মানে নিজে পচন্দ কৰা নিজৰ ফেভৰেট এইটো টাইপৰ অকণমান ট্ৰেণ্ডিঙো আছিলে তো এইখন আই ন' ইটছ অলপ কমনো হয় মই দেখিছোঁ মানে বেলেগৰ লগতো বাট ডিজাইনটো বেলেগ হ'ব পাৰে আৰু কালাৰটো একে দেখিছোঁ মানে তো এইযোৰ মোৰ বিৰাট পচন্দ হয় এই কালাৰটো যিহেতু ব্লুইছ স্কাই ব্লুইছ কালাৰ পানী কালাৰৰ টাইপৰ হয় তাৰপিছত ইয়াত ব্লুৰ ফুলটো আছে তাতে মই এয়া দহি বাতিছোঁ অলপ দীঘলকৈ ৰাখিছোঁ তেতিয়া মানে মোৰ ব্লাউজটো মিলি যাব ইয়াৰ লগত এইখন আৰু মেখেলাখনৰ কালাৰ একেটাই যিহেতু ইয়াৰ লগত মই চিলভাৰ লগাব পাৰিলোঁ হয় বাট চিলভাৰটো কি হয় এইটো এটা লাইট কালাৰ হৈ যায় আৰু চব লাইট কালাৰ হৈ গ'লে আমাৰ দেখিবলৈ কিবা এটা লাগে তো সেইকাৰণে ডাৰ্ক কালাৰ ল'লোঁ তো ডাৰ্ক কালাৰ ইয়াত আছিলে ব্লু কালাৰ তো অভিয়াছলি ব্লু কালাৰ ল'লোঁ আপোনালোকে যিহেতু দেখিব পাইছে এইটো বিয়াটো আৰু মই দহিটো সেইকাৰণে ব্লুত দি দিলোঁ যিহেতু এটা মেচিং কৰিব লাগে ব্লাউজ আৰু এইটো তো সেইকাৰণে এইটো মানে আৰু ড্ৰেছটো ভৰি আহিছে এনেকুৱা টাইপৰ হৈছে আৰু ইয়াত যিহেতু চিলভাৰ কালাৰটোৰ শ্বাইনিংটো আছেই সেইটো নিজৰ মতে নিজৰ সেইটো আছে ধুনীয়াকৈ ওলাই দিছে আৰু বাকী ইয়াৰ এইডোখৰ প্ৰতিটো ধুনীয়াকৈ আৰু গোটেই চাদৰখনে ফুল আছে বেছিকৈ ফুল নেদেখোঁ আপোনালোকে যিহেতু ভিডিঅ'টো দেখিবই এইখন মই কিনিছিলোঁ মোৰ বাৰ এজনী বিয়াৰ কাৰণে বিয়াত পিন্ধিবলৈ বুলি ধুনীয়া মেখেলা চাদৰযোৰ পচন্দৰ এইখন মেখেলাখন গোটেই ওপৰ ইমানটো লগে ফুলখিনি আছে আৰু তাৰপৰা এইখিনি তলৰখিনি ধুনীয়া আপোনালোকে মোক তলত কমেণ্টত জনাব আপোনালোকৰ কোন কিছু ভাল লাগিছে আৰু কোন কিছু বিৰাট পচন্দ হৈছে আপোনালোকে ৰেট কৰিব পাৰে কিমান দিব বিচাৰে নম্বৰ লাইক 10ৰ ভিতৰত কিমান আপোনালোকে দিব বিচাৰে দিব তাৰপিছত যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব একদম ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তাৰপিছত এয়াই আৰু তাৰপিছত এই ব্লু কালাৰটো ৰেডিমেড কিনা হয় মোৰ ব্লাউজটো ৰেডিমেড মানে মই ইয়াৰ ব্লাউজটো চিলাব লৈছিলোঁ ইয়াৰ ব্লাউজটো বহুত ইউনিক কালাৰত আহিছে মানে এই যোনটো ব্লু কালাৰ আপোনালোকে দেখিছে তাৰ লগত এই কালাৰটো মানে দুই কালাৰ মিল হৈ আছে সেইকাৰণে মানে সেই কালাৰটো মানে য'তে ত'তে পাবলৈ টান হৈছিলে
মই আপোনালোকক দেখাইছোঁ এইটো ব্লাউজটো এইটো চব দুটা কালাৰত মিক্স হৈ আছে মই চিলাইছিলোঁ কিন্তু মই কালাৰটো মানে এইখনৰ লগত কিবা মেচিং নকৰিলে আৰু ভাল নালাগিলে সেইকাৰণে মই এইটো মানে নিপিন্ধিলোঁ এইটো চব দুটা কালাৰ মিক্স হৈ আছিলে এইখনৰ লগত এইখন দুটা কালাৰ এই কালাৰটো ভাল লাগিছে কিন্তু এইখনৰ লগত কিবা এটা মিলা নাই সেইকাৰণে মিলা নাই মানে এইখনৰ লগতে দিয়া হয় ব্লাউজটো কিন্তু মই মানে দেখি মানে ভাল নাপালোঁ সেইকাৰণে মই এইটো নাই লোৱা সেইকাৰণে মই এটা ৰেডিমেড ব্লাউজ ল'লোঁ সেইটো ব্লু কালাৰত এইটো লগত মিলাইকে তেতিয়া মানে ধুনীয়া ছেটেলমেণ্ট এটা হৈ যাব তাৰ লগত দহিও এইটো কাটি দিলোঁ দহি এইটো মেচিং হৈ গৈছে এতিয়া তাৰপিছত এইখন দেখিবলৈও ভাল লাগিছে তো মই সেইটোৱে আইডিয়া লগাই পিনে মানে এইটো পিন্ধিলোঁ তো সেয়াই আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে দেন প্লিজ লাইক দ্য ভিডিঅ' আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে তাৰপিছত আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ থেংকছ ফৰ ৱাচিং বাই বাই